হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মই দুসপ্তাহৰ আগতে এটা ভিডিঅ' পোষ্ট কৰিছোঁ ইনষ্টাগ্ৰামত, য'ত মই মোৰ জবটোৰ বিষয়ে কৈছিলোঁ আৰু মই কেনেকৈ এই জবটো পালোঁ, লগতে ইয়াৰ পৰিৱেশটো আৰু ইয়াতে আমি অসমীয়া ছোৱালী কিমান আছিলোঁ সেই গোটেই কথাখিনি মই কৈছিলোঁ। তাৰে কিছুমানে সেই ভিডিঅ'টো বুজি নাপালে আৰু বুজি নাপাব নিশ্চয়কৈ। ইমান সৰু ভিডিঅ'টোত বুজি পোৱাটো ইমান সহজ নহয়, যিহেতু মই পুৰা ডিটেইলছত কোৱা নাছিলোঁ। তো মই আজি আপোনালোকক ডিটেইলছত ক'ম। আৰু সেই ভিডিঅ'টোত বহুতৰ এটাই কমেণ্ট যে ভেকেঞ্চি খালী আছে নেকি আৰু তাৰ কাৰণে কি পঢ়া লাগিব, কি কেনেকুৱা কি এইবিলাক সুধিছিলে। আৰু সকলোকেতো মেছেজত বা কমেণ্টৰ ৰিপ্লাই দিয়াটো সহজ নহয়। সেইকাৰণে মই ভাবিলোঁ যে মই ভিডিঅ' এটা বনাই দিওঁ। তো আজি মই আপোনালোকক ক'ম যে কেনেকৈ মই ইয়াত আহিলোঁ আৰু এলিজিবিলিটি কি হয় আৰু আপোনালোকৰ কাৰণে ভেকেঞ্চি খালী আছেনে নাই, সেইবিলাক গোটেইখিনি কথা মই ক'ম। প্ৰথম কথাটো হ'ল, মই আহিছিলোঁ এক্সাম দি আৰু জাগৃত কলেজত হৈছিল এক্সামটো। আৰু আমাৰ প্ৰিন্সিপালে কৈছিলে যে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ওলাইছে, 1000জনী ছোৱালী আমাৰ কলেজতে হ'ব এক্সামটো। তোমালোকে যদি যিখিনি ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকে দিব পাৰে আৰু যাব পাৰে। এইটো এটা ধুনীয়া স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা হৈছিলে। তোমালোকে ধুনীয়াকৈ নিজৰ স্কিল এটা ডেভেলপ কৰিব পাৰিবা বুলি কৈছিলে। আৰু আমি যিহেতু প্ৰিন্সিপাল ছাৰে কৈছিলে, সেইটো ভাবি আমি এক্সামটো দিলোঁ, পাছ কৰিলোঁ, আহিলোঁ। ইয়াত অহাৰ গোটেই সুবিধাখিনি তেওঁলোকে আমাক লৈ আহিছে। টাটাই ফ্লাইটত লৈ আহিছিলে, ইয়াত আহি পালোঁ ধুনীয়াকৈ। আৰু হোষ্টেলত আমি প্ৰথম আছিলোঁ তামিলনাডুত, তাৰ পৰা আমাক এতিয়া বেংগলোৰ শ্বিফ্ট কৰালে 9 মাহৰ পিছত। ধুনীয়া এটা এক্সপিৰিয়েঞ্চ। লগতে এতিয়া ভেকেঞ্চি খালী আছেনে নাই এইটো কথা সকলোৱে প্ৰশ্ন কৰি আছিলে। এতিয়া ভেকেঞ্চি মই তেনেকৈ গম নাপাওঁ ভেকেঞ্চি খালী আছেনে নাই, কিয়নো আমি 1000জনী ছোৱালী একেলগে আহিছিলোঁ, তেতিয়া কথাটো বেলেগ আছিল। আৰু এতিয়া ভেকেঞ্চি কথাটো মই গম নাপাম। কিন্তু আপোনালোকে ভালদৰে যোনে ডিগ্ৰী কৰা নাই বা যোনে ডিগ্ৰী কৰি আছে, পঢ়ি আছে ডিগ্ৰীৰ কাৰণে, ডিগ্ৰীটো ধুনীয়াকৈ কমপ্লিট কৰি লওক। কিয়নো 2026 চনত আমাৰ অসমৰ জাগৃতত ধুনীয়াকৈ কোম্পানীটো হৈ যাব কমপ্লিট, যিহেতু বনাই আছে। তাতে ধুনীয়াকৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। তাতে এপ্লাই কৰিবা, তেতিয়া নিশ্চয়কৈ ভাল হ'ব, সুবিধাটো বহুত ধুনীয়া হ'ব। তাতে তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা, কাৰণ ইয়াতে বহুত দূৰ হয়। আৰু যদি তাৰ উপৰিও যদি তোমালোকক বেলেগ ধৰণৰ জব লাগে, তেনেহ'লে বেংগলোৰত বহুত এনেকুৱা সুবিধা আছে, জব আছে, তোমালোকে আহিব পাৰা, কৰিব পাৰা ধুনীয়াকৈ। এক্সাম দিব কোনো দৰকাৰ নাই। যদি চিনাকি মানুহ আছে তেওঁলোকে বহুত লৈ আহে। আৰু মোৰ লগৰে, মই আহিছিলোঁ টাটাৰ, এয়াৰ টাটা ID, টাটাৰ নামত আহিছোঁ। বহুতে টাটাৰ নামত কৈ কিন্তু বেলেগ বেলেগ কোম্পানী সোমাই দি আছে। তো যদি তোমালোকে আহা, ভালদৰে খবৰ খাতি লৈ ল'বা যে কোনটো এছ'চিয়েটে আনি আছে। আমাক আনিছিলে স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা, গুৱাহাটীৰ পৰা। আৰু আমাৰ যোনকেইজনে আনিছিলে বহুত ভাল আছিলে, তেওঁলোকৰ লগত এতিয়াও কণ্টেক্ট আছে। সেইকাৰণে ভালদৰে জানি ল'বা যে টাটাত আনি আছে নে কিহত আনি আছে। আৰু যদি টাটাত পোৱা, বহুত ভাল সুবিধা। আৰু মোক আৰু এটা কুৱেশ্যন কৰি আছিলে যে মোৰ চেলেৰি কিমান। চেলেৰি, যিহেতু চেলেৰিটো পাৰ্চনেল হয়, এনেকৈ ঘপককৈ ক'ব নোৱাৰিম যে চেলেৰি কিমান কি কথা। কিন্তু এজনী ছোৱালীৰ কাৰণে যিখিনি চলিবলগীয়া থাকে, যিখিনি আমাৰ নিজৰ প্ৰয়োজনীয় থাকে, লগতে ঘৰত দিব পাৰোঁ, সেইখিনি আমাৰ ধুনীয়াকৈ হৈ যায়। আজিলৈ ইমানে। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে বা কেনেকুৱা কি যদি ৰিক্ৰুটমেণ্ট ওলায়, তেনেহ'লে ভেকেঞ্চি খালী হয়, মই নিশ্চয়কৈ আপোনালোকক ক'ম। আজিলৈ আহিছোঁ, বাই।